নমস্কাৰ এডভান্স আসাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো আৰু লৈ আইছো আপোনালোকৰ বাবে পাঁচটা আচৰিত ধৰণৰ প্ৰশ্ন আৰু উত্তৰ গতিকে ভিডিঅটো নিশ্চয় শেষলৈকে চাই থাকিব যোৱাবাৰৰ প্ৰশ্ন আছিল ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় নদী কি ইয়াৰ উত্তৰটো হৈছে গংগা নদী অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ এতিয়া আকচোন আজিৰ ভিডিঅটো আৰম্ভ কৰো এক নম্বৰ প্ৰশ্নটো হৈছে মানুহৰ শৰীৰৰ কোনটো অংগৰ পৰা কেতিয়াও ঘাম নোলায় ভাবি চাওক আৰু কমেন্ট কৰি জনাব ইয়াৰ উত্তৰটো হৈছে মানুহৰ শৰীৰৰ ওঠৰ পৰা কেতিয়াও ঘাম নোলায় দুই নম্বৰ প্ৰশ্নটো হৈছে পানীৰ পৰা সৃষ্টি হোৱা এনে কি বস্তু যিটো ৰদত শুকুৱাব নোৱাৰি ভাবি চাওক আৰু কমেন্ট কৰি জনাওক ইয়াৰ উত্তৰটো হৈছে ঘাম ঘাম জানো ৰদত শুকুৱাব পাৰি তিন নম্বৰ প্ৰশ্নটো হৈছে মাইকী মানুহৰ দাড়ি গোফ কিয় নগজে বাৰু বলক আপোনাক 10 সেকেন্ড সময় দিছো কমেন্ট কৰি জনাবচোন ইয়াৰ উত্তৰটো হৈছে এবিধ বিশেষ ধৰণৰ হৰমন নিহৰণ নোহোৱাৰ বাবে মাইকী মানুহৰ দাড়ি গোফ নগজে চাৰি নম্বৰ প্ৰশ্নটো হৈছে মানুহৰ শ্বাস প্ৰশ্বাসৰ সময়ত কোন গেছ অক্সিজেনতকৈ বেছি মানুহৰ দেহলৈ যায় বলক আপোনাক 10 সেকেন্ড সময় দিছো কমেন্ট কৰি জনাবচোন আৰু প্ৰশ্নটোৰ কেটা ভাল লাগিলে নিশ্চয় লাইক আৰু শেয়াৰ কৰিব ইয়াৰ উত্তৰটো হৈছে অক্সিজেনতকৈ বেছি নাইট্ৰজেন গেছ মানুহৰ দেহলৈ যায় পাঁচ নম্বৰ তথা অন্তিম প্ৰশ্নটো হৈছে শাস্ত্ৰ অনুসৰি মহিলা শৰীৰৰ কোন ঠাইত স্পৰ্শ কৰিলে পুণ্য হয় আপুনি জানেনে আৰু আপুনি যদি নতুন তেন্তে এনে ধৰণৰ প্ৰশ্ন উত্তৰ পাই থাকিবৰ বাবে এই চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰিব ইয়াৰ উত্তৰটো হৈছে শাস্ত্ৰ অনুসৰি মহিলাক মা দেৱীৰ মান্যতা প্ৰদান কৰা হৈছে হে অনুসৰি নিজতকৈ জ্যেষ্ঠ মহিলাৰ চৰণ স্পৰ্শ কৰিলে পুণ্য হয় যিটো পৰম্পৰা বৰ্তমানেও কেৰালাত পালন কৰে এই নিৰ্দিষ্ট দিনাখন প্ৰত্যেকজন পুৰুষে মহিলাৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ লয় আপোনালোকৰ বাবে এইটো প্ৰশ্ন পুৰুষৰ তুলনাত মহিলাৰ শৰীৰত পানী কম থাকেনে উত্তৰটো কমেন্ট কৰি জনাব ইয়াৰ শুদ্ধ উত্তৰটো পৰৱৰ্তী খণ্ডত ঘোষণা কৰা হ'ব ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ